Ruzali Jindabad, Jindabad, Jindabad. RUC Jindabad, Jindabad, Jindabad. Ruzali Jindabad, Jindabad, Jindabad. RUC Jindabad, Jindabad, Jindabad. বিধানসভা বিসায়কটিও বিপিএফ দলनो ভোট होनाय माने বিজেপি দলनो ভোট होनाय थांनाय बिटिसि बिसायख'थियाव हाग्रामा महिलारिया मा बुंदोंमोन बिजेपि हाथाव बिटिसि बासाव नाथाय दिनै मा जाखो बिटिसि बिसायख'थिनि फिथाइ फोसावनायनि हरसे थैयैनि सिगाङावनो हाग्रामा महिलारिया बिजेपिनि आथिङाव बे बाथ्राखौ बुंथिदों आरइउसिनि बिजाथि सुरज आली बिथाङा बिपिएफ दोलोआ माइनरिटि सुबुंफोरखौ थगायदों बेनि थाखायनो फैबाय थानाय आसाम विधानसभा बिसायख'थियाव बिपिएफ दोलोनो भट होनो नाङा होननानै फोरमायदों 44 नं गरेस्वर विधानसभा बियाबनि आरइउसिनि बिजाथि सुरज आली बिथाङा मख'नो गोनांदि बिटिसि आरइउसिनि आफादगिरि एबा 44 नं गरेस्वर विधानसभा बियाबनि आरइउसि दोलोनि बिजाथि सुरज आली बिथांनि नुजाथिनायाव काउरुबाहायाव गोबां सुबुंनि जयनिं हाबाफारिया जोबनानै थांनायनि उनावनो बे हाबाफारियाव बाहागो लायो तामुलपुर जिल्लानि आरइउसिनि लेङाइ आफादगिरि हाटेन आली गरेस्वर ब्लक आरइउसिनि आफादगिरि हरेश आली काउरुबाहा बुथ कमिटिनि आफादगिरि फुजुन आली बिथांमोननि नुजाथिनायाव जानानै थाङो আজি আমি মাদেঘাটাত আমি উপস্থিত হৈ আমাৰ আৰইউচি দলত আজি 200ৰ অধিক মহিলা পুৰুষ বিপিএফ ইউপিপিএল কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ দলটো আঁকোৱালি লোৱাৰ কাৰণত কি ক'ব তো আপোনালোকেতো নিউজত চাই আছে নে যদি হাগ্ৰামাক সোধে কোনোবা সাংবাদিকেও যদি প্ৰশ্ন কৰে আপোনালোকে বিপিএফত যে আপোনালোকে বিপিএফ দলে বিটিসি 15টা সমষ্টিত কেইটা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিব তেতিয়া হাগ্ৰামা মহিলাৰী কি কয় কি 15টা 126টা কওক এনডিএ বুলি কওক তে বিজেপি মানে বিপিএফ বিপিএফ মানে বিজেপি বুজাই গৈছে এতিয়া বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বিজেপিক ভোট দিয়া মানে বিপিএফক ভোট দিয়া ডাইৰেক্টলি কথাটো যেহেতু যেহেতু বিটিসি ইলেকশ্যনত হাগ্ৰামাৰ মহিলাৰীক যে আমাৰ মাইনৰিটিসকলে ছাপোৰ্ট কৰিছিল কিহৰ কাৰণত কৰিছিল আপোনালোকে সেইটো নিশ্চয় নিউজত পাইছে হাগ্ৰামা মহিলা ডাঙৰীয়াই কি কৈছিল যে আমি বিপিএফে বিজেপিক হাতাও কৰিব লাগে বিজেপিক আমি হাতাও কৰিম আৰু বিটিসিত থকা প্ৰত্যেকটা জনগোষ্ঠীক আমি সমান অধিকাৰে আমি চাম আৰু মুছলমান সকলকও আমি সম্পূৰ্ণ অধিকাৰ দিম মাটিৰ পট্টাৰ পৰা যিকোনো সমস্যাৰ পৰা আমি সমাধান কৰিম আৰু বিজেপি মুক্ত কৰিম কিন্তু সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মুছলমানসকলক এনেকুৱা মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ ভৰিত পৰিল এতিয়া মাইনৰিটি মুছলমানসকলে গম পাইছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন মিছলীয়া হয় এইবাৰ বিধানসভা সমষ্টিত মাইনৰিটি সকলে বিপিএফক উত্তৰ দিয়াৰ কাৰণত প্ৰস্তুত হৈ আছে কাৰণ সেই মাইনৰিটিসকলে এতিয়া বুজি পাইছে যে এইবাৰ যদি আমি বিপিএফক ভোট দিওঁ সেইটোতো ভোটটো ডাইৰেক্টলি বিজেপিত যাব তো সেই কাৰণত মাইনৰিটিয়ে উত্তৰ দিয়াৰ কাৰণত আৰু আপোনালোকে চাই আছে বিপিএফৰ মানুহ প্ৰত্যেকটা দিন আমাৰ দলত আৰইউচি দলত যোগদান হৈ আছে কি ক'ব আজি যেহেতু বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হৈ আছে আমি এনে ফেচবুকত নিউজত চাইছোঁ ভিক্টৰত আছে পাব বুলি আমি এতিয়া আৰইউচি দলে আমি আজিৰ পৰা আমি একদম পুৰা নিশ্চিত হৈ গৈছোঁ যদি ভিক্টৰত আছে টিকেট পায় আমি আৰইউচি দলে যি জয় হ'ম এইটো একদম 100% গোৰেশ্বৰত যেহেতু বিপিএফৰ আৰু বিজেপিৰ এলায়েন্স আছে এলায়েন্সত যদি বিজেপিৰ টিকেট যদি হৈ যায় বিপিএফৰ কেণ্ডিডেট নাই তেতিয়া মাইনৰিটি সকলে কি কৰিব মাইনৰিটি সকলেতো তেতিয়া ডাইৰেক্টলি বিজেপিত দেখিব লাগিব ভোট কাৰণ সিহঁতে এতিয়া গম পাইছে যে এলায়েন্সত যেহেতু বিজেপিৰ লগত আছে গোৰেশ্বৰ সমষ্টিত আপুনি চাব যেহেতু আমি আৰইউচি দল আমি মই নিজে কেণ্ডিডেট হয় আৰু বিপিএফৰ মানুহ প্ৰায়ে আমাৰ আৰইউচি দলত ভোট দিব বিজেপিত কেতিয়াও ভোট নিদিয়ে বায়ু পেনা খাই কেনে আমি ডাঙৰ হৈছোঁ
আৰু যিকোনো দলেই প্ৰাৰ্থী কিন্তু গুৰেশ্বৰৰ যদি স্থানীয় হয় ভাল হয় আৰু